হাৰি যাব নেকি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকীক বচাবলৈ তৎপৰ মুখ্যমন্ত্ৰী হিমন্ত শ্যামকানুৰ সৈতে কি সম্পৰ্ক ৰিণিকী ভূঞাৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সঞ্জীৱ নাৰায়ণলৈ আৰক্ষীৰ দৰত কিয় শ্যামকানু সঞ্জীৱ নাৰায়ণে মুখ খুলিলে বিপদ আহিব নেকি ৰিণিকী ভূঞাৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে ন তথ্য জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক নিজৰ জিম্মাত ৰাখি আৰক্ষীৰ SITয়ে চলাইছে মাৰাথন জেৰা আৰক্ষীৰ জেৰাত বহু বিস্ফোৰক তথ্য সদৰি কৰিবলৈ বাধ্য হৈছে দুই প্ৰধান অভিযুক্ত জানিব পৰা মতে আৰক্ষীৰ জেৰাত শ্যামকানু মহন্তই সদৰি কৰিছে এনে কিছু তথ্য যাৰ লগত জড়িত হৈ আছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ নামো উল্লেখ্য যে শ্যামকানু মহন্তই আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে থকা সম্পৰ্কৰ দুহাই দিয়েই ৰাজ্য চৰকাৰৰ বহু বিভাগৰ পৰা বিভিন্ন সা সুবিধা আদায় কৰিছিল শ্যামকানু মহন্তই আনকি চৰকাৰী চিলমোহৰ নিজাকৈ প্ৰস্তুত কৰি চৰকাৰী বিষয়াৰ চহী জাল কৰিও বহু কাম আদায় কৰিছিল শ্যামকানু মহন্তই জানিব পৰা মতে শ্যামকানু মহন্তৰ এই কুকৰ্মৰ সৈতে জড়িত আছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীও অৱশ্যে মুখ্যমন্ত্ৰীৰ পত্নীৰ নাম ব্যৱহাৰ কৰিয়েই এই সকল কৰ্মচাৰীক নিজৰ কামত ব্যৱহাৰ কৰিছিল শ্যামকানু মহন্তই তদুপৰি লোকনিৰ্মাণ বিভাগ আৰু পৰ্যটন বিভাগৰ একাংশ বিষয়াকো নিজৰ সংগী কৰি লৈছিল ধুৰন্ধৰ শ্যামকানুই সম্প্ৰতি এনে একাংশ বিষয়া আৰু কৰ্মচাৰী SITৰ নজৰত আছে আৰক্ষীৰ সৈতে ঘনিষ্ঠ এক বিশেষ সূত্ৰই সদৰি কৰা মতে শ্যামকানুক সহযোগ কৰা এনে বিষয়া আৰু কৰ্মচাৰীক অতি শীঘ্ৰেই জেৰাৰ বাবে তলব কৰিব SITয়ে মন কৰিবলগীয়া যে পুৱাৰ পৰা গধূলিলৈকে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ তোষামোদ কৰি থকা শ্যামকানু মহন্তই নিথৌ উঠা বহা কৰিছিল মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সৈতে কেতিয়াবা যদি মৰ্ণিং ৱাকত আন কেতিয়াবা আকৌ চাৰ্টাৰ্ড বিমানত মুখ্যমন্ত্ৰীৰ সৈতে একেলগে ভ্ৰমণ কৰিছিল শ্যামকানু মহন্তই তেনেদৰে শ্যামকানুৰ প্ৰতিটো অনুষ্ঠানতে আছিল ৰিণিকী ভূঞাৰ পৃষ্ঠপোষকতা ইতিমধ্যে SITৰ তদন্ততো পোহৰলৈ আহিছে এনে বহু তথ্য এতিয়া কথা হ'ল শ্যামকানুৰ মুখেৰে যদি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ নাম ওলায় তেন্তে তেওঁ SITৰ জেৰাৰ সন্মুখীন হ'ব নে নাই নে সকলো কথা আনৰ ওপৰত এৰি দি তদন্ত বিপথে পৰিচালিত কৰিব আৰক্ষীয়ে এই প্ৰশ্ন এতিয়া সৰ্বসাধাৰণ জনতাৰ মুখে মুখে আনহাতে ব্যৱসায়ী তথা প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ ভূমিকাক লৈও সন্দেহৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ জনতাৰ মনত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ সৈতে দৈনন্দিন উঠা বহা কৰা সঞ্জীৱ নাৰায়ণৰ সৈতে বিতৰ্কিত শ্যামকানু মহন্তৰ কি সম্পৰ্ক আছে সেয়া ফাদিল হোৱাটো বিচাৰিছে অসমৰ জনতাই উল্লেখ্য যে কিছুদিন পূৰ্বে সম্পন্ন হৈ যোৱা ৰঙালী অনুষ্ঠানত একেখন মঞ্চত দেখা গৈছিল শ্যামকানু মহন্ত আৰু সঞ্জীৱ নাৰায়ণক একাংশৰ মতে জুবিন গাৰ্গক লৈ বেপাৰ কৰা এই দুই বেপাৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ সম্পৰ্ক কি সেয়া সঠিক আৰু শুদ্ধ তদন্ত হলে ওলাই পৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য অৱশ্যে নিজকে যুধিষ্ঠিৰক ভাও দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তদন্ত কিমান স্বচ্ছ আৰু নিকা হ'বলৈ দিয়ে সেয়া হৈ পৰিব গুৰুত্বপূৰ্ণ